আৰে আপোনালোকে যদি অফিচিয়েলি কামবোৰ মেইনটেইন কৰিব নোৱাৰে দৰমহা লৈ কেলে এই মাহত কোম্পানীৰ কিমান লোকচান আপোনালোকে জানে মোক কাম লাগে যদি কাম কৰিব নোৱাৰে সকলোৱে ৰিজাইন দিয়ক সৰি ছাৰ এই বুলিব আপোনাৰ ভবামতে সকলো কাম হ'ব নহয় হ'ব লাগিব আৰু সকলোৱে ভালদৰে শুনক অহা সপ্তাহৰ পৰা দিনৰ ৰিপৰ্ট দিনতে দিব লাগিব আচ্ছা ৰাগিনী তুমি যে ইন্টাৰভিউ এটা দিছিলা তাৰ কিবা ৰিজাল্ট আহিলে নেকি ওলাল কিন্তু আগৰ নিচিনা একেই কা কপাল সেইকাৰণে ভাবিছো চাকৰি আশা বাদেই দিওঁ ৰাগিনী চাকৰি বোলা বস্তুটো অতি সহজতে পোৱা বস্তু নহয় তাৰ বাবে কষ্ট আৰু পৰিশ্ৰম যথেষ্ট কৰিব লাগিব চেষ্টা কৰি চাওঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ এতিয়া বলা যাওঁ পৰি চাওঁ পানী এগিলাচ আনাচোন কি হ'ল আপোনাৰ আজি বহুত টেনচনত থকা যেন লাগিছে যে এইবোৰ অফিচিয়েলি টেনচন যিমানে কামবোৰ এডভান্স কৰোঁ বুলি ভাবোঁ ইমানেই লেট
আপুনিও যে আৰু দেই এই সৰু সৰু কথাবোৰতে টেনশ্যন লৈ থাকে বাৰু এইবোৰ বাদ দিয়ক ফ্ৰেছ হৈ লওক আপুনি মই ভাত দিম ঠিক আছে যোৱা গুড মৰ্ণিং ছাৰ মৰ্ণিং মৰ্ণিং বৰা চাওঁ ফাইলটো লৈ আহকচোন আৰে বৰা বাৰে প্ৰতি কিয় কামবোৰ ভুল কৰে এটা ফাইল যদি মেইনটেইন কৰিব নোৱাৰে কিহৰ কাম কৰে আহে আপুনি আজিৰ ভিতৰত ৰিজাইন দিয়ক চৰি ছাৰ এবাৰ মোক মাফ কৰি দিয়ক মই আৰু আপোনাৰ পৰা একো শুনিব নিবিচাৰোঁ মই যি কৈছোঁ তাক কৰক বিবেক শুনা না আৰ্যন কোম্পানীৰ হেড অফিচত পোষ্ট এটা খালী ওলাইছে মই এবাৰ ট্ৰাই কৰি চাওঁ নেকি ৰাগিনী তুমি প্ৰাইভেট জব কৰিবা কি যে কথাবোৰ কোৱা তুমি চোন দেখিছাই কিমানখিনি জবত মই ট্ৰাই কৰিছোঁ কিবা এটা জানো হৈছে আৰু প্ৰাইভেট জব কৰি থাকিওতো মই চৰকাৰী জবত ট্ৰাই কৰিব পাৰিম ন ঠিক আছে তোমাৰ কথা তুমি যি ভাল দেখা ইয়াত ফোন নম্বৰো দিয়া আছে মই কল এটা কৰি চাওঁ চোৱা হেল্ল' আৰ্যন অফিচ হয়নে মই মানে পেপাৰত আপোনালোকৰ অফিচত পোষ্ট এটা খালী পাইছিলোঁ হয় হয় থেংক ইউ বিবেক কাইলৈ মোক অফিচলৈ মাতিছে তুমি কিন্তু মোৰ লগত যাব লাগিব ৰাগিনী মই অহাকালিলৈ তোমাৰ লগত যাব নোৱাৰিম মোৰ জৰুৰী কাম এটা আছে ঠিক আছে তোমাৰ জৰুৰী কাম আছে যদি জোৰ নকৰোঁ মই অকলে গুচি যাম ঠিক আছে তুমিয়ে গৈ আহিবা ঠিক আছে এতিয়া আমি যাওঁ ব'লা ব'লা May I come in, sir? Yes, come in. Sir? মই আহিব পাৰিমনে? Oh, yes, sure. বহা Sir, মই ৰাগিনী কালি যে আপোনাক ফোন কৰিছিলোঁ আচ্ছা তুমি ৰাগিনী তোমাৰ বায়'ডাটাখিনি আনিছা অঁ ছাৰ আনিছোঁ B.Ed ফাৰ্ষ্ট ক্লাছ নিশ্চয় টেলেণ্টেড হ'বা তুমি ৰাগিনী তুমি অহাকালিৰ পৰা ডিউটিত জইন কৰিব পাৰিবা ৰিয়েলি ছাৰ থেংক ইউ so much You are most welcome, Ragini.
ৰাগিনী নাম যেনে তোমাৰ চেহেৰা তুমি বৰ ধুনীয়া বিবেক আজি অফিসত মোৰ প্ৰথম দিন মনটো অলপ ভালো লাগি আছে আৰু অলপ ভয় ভয়ো লাগি আছে কিবা কৰিবলৈ দিব ধেত আকৰিজনী তাতনো ভয় কৰিবলগীয়া কি কথাটো আছে নিশ্চয় চাগে তোমাক লিখা মেলা কামবিলাকে দিব তথাপিও বিবেক মনটো কিবা ভয় ভয় লাগি আছে ৰাগিনী তাত ভয় কৰিবলগীয়া কোনো কথা নাই খালি তুমি নিজৰ মনটো ডাঠ কৰি লোৱা আৰু এতিয়া সময়ো হৈছে তুমি যোৱা নহ'লে ঠিক আছে দিয়া মই আহিছোঁ যোৱা May I come in, sir? Oh, Ragini, please come. Ragini, please sit down. Thank you, sir. So, Ragini, আজিৰ পৰা তোমাৰ কাম হ'ব গোটেই অফিচৰ ষ্টাফৰ ৰেজিষ্টাৰ মেইনটেইন কৰা আৰু মোৰ এনি ফাইল হেণ্ডেল কৰা গতিকে যিমান পাৰা কামবোৰ ভাল কৰিবলৈ চেষ্টা কৰিবা Okay, sir. মই সম্পূৰ্ণৰূপে কাম কৰিবলৈ চেষ্টা কৰি যাম গুড তোমাৰ যদি যিকোনো ডাউট থাকে সকলো মোক শ্বেয়াৰ কৰিবা তাৰ লাজ কৰিবলগীয়া কোনো কথা নাই Okay, sir. আপুনি কিন্তু বহুত ভাল মোৰ মানে অলপ ভয় লাগি আছিলে ইয়াত কোনো ভয় কৰিবলগীয়া কথা নাই তুমি মোৰ লগত ফ্ৰেণ্ডলি হিচাপত কাম কৰিব পাৰিবা আৰু শুনা ৰাগিনী এই যে তুমি ছাৰ শব্দটো ইউজ নকৰি মোক বিক্ৰম বুলি মাতিলে মই বেছি ভাল পাম ওকে তেনেহ'লে আজিৰ পৰা বিক্ৰম অ'কে ডান ৰাগিনী তোমাৰ আজি অফিচৰ প্ৰথম দিনটো কেনে গ'ল কোনো অসুবিধা হোৱা নাইতো জানা বিবেক অফিচৰ ছাৰজন বহুত ভাল হয় মই যিমানটো ভয় খাই আছিলোঁ তেনেকুৱা একোৱে নহ'ল মই ভবাই নাছিলোঁ ছাৰজন যে ইমান ভাল হ'ব বুলি মিছাতে তুমিহে ভয় খাই আছিলা আৰু কি জানা বিবেক ছাৰে ছাৰৰ ঠাইত তেওঁৰ নাম ধৰি মোক মাতিব কৈছে আৰু কৈছে ফ্ৰেণ্ডলি সকলো কাম কৰিবলৈ ৰাগিনী তোমাৰ কামবিলাক অলপ সাৱধানে কৰিবা আজিকালি মানুহৰ ওপৰত বিশ্বাস নাই অ বিবেক তুমি কথাবোৰ আকৌ নিগেটিভলি লৈ ল'লা তুমি কথাবোৰ শুনি ভালে পাব লাগে নহয় অ ৰাগিনী তোমাক হেৰুৱাৰ ভয় কি জানিবা সময়ৰ হতত তুমি মোৰ পৰা হেৰাই যোৱা বিবেক তুমি চিন্তা নকৰিবা তোমাৰ ৰাগিনী একো নহয় আৰে ৰাগিনী প্লিজ কাম মোৰ লগতে যাব পাৰিবা Okay, sure.
ৰাগিনী আজিৰ পৰা এই ফাইলসমূহৰ তোমাক দায়িত্ব দিলোঁ যদি কিবা অসুবিধা পোৱা মোক জনাবা ঠিক আছে বিক্ৰম আচ্ছা ৰাগিনী তোমাৰ ঘৰত কোন কোন আছে আজিলৈকে তোমাক সোধাই নাই বিক্ৰম মই আপোন বুলিবলৈ কোনো নাই মই সৰু থাকোঁতে মা দেউতা ঢুকাল জীৱনত বহুত সংগ্ৰাম কৰি মই ডাঙৰ দীঘল হৈছোঁ তাহানিৰ কথাবোৰ মনত পৰিলে মোৰ আজিৰ হিয়াখন কিবা নিমিষতে ভাগি পৰে ভগৱানে বহুত নিষ্ঠুৰ মানুহৰ জীৱনত একাল সুখ একাল দুখ দিয়ে কিন্তু ৰাগিনী তুমি চিন্তা নকৰিবা এতিয়াৰ পৰা মই তোমাক সকলো কামতে সহায় কৰি যাম চ' ৰাগিনী তুমি জেগা ফুৰি ভাল পোৱা বিক্ৰম মই জেগা ফুৰি খুব ভাল পাওঁ ব'লা তেনে কাইলৈ অফিচো বন্ধ জেগা ফুৰি আহোঁ নিশ্চয় বিক্ৰম হেৰি আজিতো দেওবাৰ আপোনাৰ অফিচো নাই ক'লৈ যাবলৈ ওলাইছে পৰি মোৰ আৰ্জেণ্ট মিটিং এখন আছে তালৈ যাব ওলাইছোঁ মই আকৌ ভাবিছিলোঁ আজি ছুটি দিম শ্বপিঙলৈ এবাৰ যাম আহা তুমিতো মোক কালিয়ে ক'ব লাগিছিল মই মিটিংখন কেঞ্চেল কৰিলোহেঁতেন পৰি প্লিজ বেয়া নাপাবা মই তোমাক বেলেগ এদিন লৈ যাম মোৰ এতিয়া দেৰি হৈছে মই যাওঁ হা করে রাতি দুসকুলে সালে অভিমানী যেন লাগে দুভরি রাখি তুমি কানে কানে কথা কলে তেজে তেজে বয়াহে নই নামি আহা বৰষা হৈ বুকুৰে মাজলৈ লাহে লাহে কৈ আহা মনলৈ বুকুতে ৰামধেনু ৰখাদিলৈ খিৰিকী খুলি চোৱাহি জুলি কাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা ছায়া হৈ লাহে লাহে ধীৰে 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 পাহাড়ে পাহাড়ে ওখানে মরম শুভ নোয়ারা হলেও চকুৱে চকুৱে আপোনাৰ আজি ইমান দেৰি হ'ল যে নক'বা আৰু পৰি অফিচিয়েলি মিটিং আছিলতো তাৰ বাবে অলপ দেৰি হ'ল এৰি আহিবও বেয়া ন বুজিলোঁ দিয়ক আপুনি ভৰি হাত ধুই লওক মই ভাত বাঢ়ো পৰি মই অলৰেডি ভাত খাই আহিছোঁ এতিয়া আৰু মই ভাত খাব নোৱাৰিম অঁ মই নোখোৱাকৈ আপোনালৈ এনেই ৰৈ থাকিম এপৰলৈ হেৰি তুমি এতিয়ালৈকে ভাত খোৱা নাই পৰি তুমি যোৱা আৰামছে ভাত খাই লোৱা মোৰ বহুত ভাগৰ লাগিছে জানা মই শুব যাওঁ
কেনেকৈ কওঁ তাইক মোৰ মনৰ কথাবোৰ? নাই নাই, কাইলৈ তাইক সকলো মোৰ মনৰ কথাবোৰ কৈ দিওঁ। গুড মৰ্ণিং বিক্ৰম। মৰ্ণিং, বহা। বিক্ৰম, সেই ফাইলটো চাই দিয়া। গুড ৰাগিনী, হৈছে ৰাগিনী, মই তোমাক কথা এটা কওঁ বুলি ভাবিছোঁ, যদি বেয়া নকওঁ। খোৱা আকৌ, মই কিয় বেয়া পাম? ৰাগিনী, তুমি বিলিভ কৰিবানে নকৰা মই নাজানো। মই মানে ৰাগিনী, মই মানে তোমাক ভাল পাই পেলাইছোঁ ৰাগিনী। কি? এইবোৰ তুমি কি কৈছা বিক্ৰম? তোমাৰ সংসাৰ থকাৰ পাছতো এইবোৰ কথা ক'বলৈ সাহস ক'ত পালা তুমি? তুমি ছিংগল থকা হ'লেও মই ভাবিলোহেঁতেন। এনে কথা জানি মই এইবোৰ ভুল কিয় কৰিম? ৰাগিনী, সংসাৰ থাকিলে যে প্ৰেম কৰিব নোৱাৰি, কাৰোবাক ভাল পাব নোৱাৰি, তেনে কথা আছে জানো ৰাগিনী? চোৱা ৰাগিনী, মই তোমাক বহুত সুখত ৰাখিম। মই বুজিছোঁ বিক্ৰম, কিন্তু এয়া কেনেকৈ সম্ভৱ তুমিয়ে কোৱা? ৰাগিনী, বাকীবোৰ তুমি মোৰ ওপৰত এৰি দিয়া, মাত্ৰ তুমি মোৰ প্ৰস্তাৱত সমৰ্থন দিয়া ৰাগিনী। মই তোমাক এতিয়াই ক'ব নোৱাৰিম, মোক অলপ সময় লাগে। শুনক না, কোৱা। মোৰ ইম্পৰ্টেণ্ট বস্তু কেইটামান আনিবলগীয়া আছিল। ভাবিছিলোঁ কাইলৈ আপোনাৰ লগতে টাউনলৈ যাম বুলি। পৰি, এই তোমালোকৰ মানে এই শ্বপিং বস্তু লোৱা সেইবোৰ বাহিৰে মাথাত একো নোসোমাই নেকি? আৰে মোৰ অফিচিয়েলি কাম কিমান পৰি আছে তুমি জানা? অকল শ্বপিং শ্বপিং শ্বপিং। সেই কথাষাৰ অলপ ভাল ধৰণেতো ক'ব পাৰিলে হয়, ইমান ৰাফলি কৈছে যে। হ'ব, নাযাওঁ। আহক, ভাত খাবলৈ হ'ল, মই বাঢ়ি থৈছোঁ। পৰি, মই এতিয়া ভাত খালে লেট হৈ যায়, মই টাউনতে কিবা এটা খাই ল'ম দিয়া। মই আপোনাক এইকেইদিন লক্ষ্য কৰি আছোঁ, অফিচত আপোনাৰ এনে কি কাম চলিছে? ভাত নোখোৱাকৈ যোৱা, ওলাই গ'লেই ৰাতি হোৱা। পৰি, তুমি এইবোৰ নুবুজিবা। আৰু তুমি মোক কোৱাচোন, মই যে ওলোৱা সোমোৱা সময়ত এই যিকোনো প্ৰশ্নবোৰ কিয় তুমি মোক সুধিছা? আপোনাৰ আচৰণ চাই অফিচ 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 এমাহ দুমাহ হ'ব হ'ল, আপুনি ঘৰত সময় দিয়েনে? পৰি, এতিয়া তুমি মোক যাবলৈ দিবানে মোৰ মূৰটো খাই থাকিবা? যাওক, মইতো আপোনাক ধৰি ৰখা নাই। ৰাগিনী, কথাটো কি ভাবিলা তুমি? কথাটো বিক্ৰম, ৰিয়েলি ৰাগিনী? কিন্তু বিক্ৰম, বহু কথা ভাবি চিন্তি মই সন্মতি দিছোঁ। চাবা যাতে পাছত একো প্ৰব্লেম নহয়। তুমি চিন্তা নকৰিবা ৰাগিনী, তুমি মোৰ ওপৰত বিশ্বাস ৰাখা। মই জানিব পাৰোঁনে আজি কিহৰ বাবে ইমান দেৰি হ'ল? নক'বা আৰু, গম পাইছানে? অফিচৰ ফাইলবোৰ ছেটেল কৰোঁতে পলম হৈ গ'ল।
আগতে অফিচত যিমান কাম থাকিলেতো আপুনি সময়মতে ঘৰলৈ আহিছিল। আজিকালি অফিচত এনে কি গুৰুত্বপূৰ্ণ কাম চলিছে? গুৰুত্বপূৰ্ণ মানে তুমি কি ক'ব খুজিছা? চোৱা কৰি তুমি অকোৱা পকোৱা কথাবোৰ কৈ ঘৰখনত বিভ্ৰান্তি সৃষ্টি নকৰা। আৰু তুমি জানি থোৱা যে পৰি মই ওলোৱা সোমোৱা সময়ত তেনে কথাবোৰ কৈ তুমি মোৰ মূৰৰ বোজা হৈ নাথাকিবা। অঁ, মানে আপোনাক এনেদৰে কথাবোৰ সোধাতে এতিয়া মই মূৰৰ বোজাই হৈ পৰিলোঁ। ঠিক আছে, আজিৰ পৰা আপোনাক একোৱেই নকওঁ। কি হৈছে তেখেতৰ? আজিকালি অলপ কথাতেই খং কৰে। নিশ্চয় কিবা নহয় কিবা এটা হৈছে, কিন্তু তেখেতৰ কি হৈছে মই কেনেকৈ জানিম? কি হ'ল? ইমান দিন হ'ল ৰাগিনীৰ কোনো খা খবৰ নাই নে মোৰ কথা তাই পাহৰি গৈছে? আগতেতো তাই নিজে মোক লগ কৰিব আহিছিল। কি হৈছে? নাই, তাইক আজি মই লগ কৰিবই লাগিব। ৰাগিনী, ৰাগিনী ৰ'বাচোন। তুমি ইয়াত কি কৰিছা? ৰাগিনী, মই ইয়াত তোমালোকে ৰৈ আছোঁ। ৰাগিনী, মোৰ লৰে আছা? কিন্তু কিয়? এই কিন্তু কিয় শব্দবিলাক মই তোমাক সুধিব লাগিছিল ৰাগিনী। আজিকালি যে তুমি মোক সময়ো নিদিয়া হ'লা, মোক লগো নকৰা হ'লা। বিবেক, অফিচত নিউ প্ৰজেক্ট এটা ওলাইছে, তাৰ কাৰণে কামত বহুত লাগিবলগীয়া হৈছে, আৰু সেইকাৰণে মই সময় উলিয়াব পৰা নাই। মোৰ কিন্তু তোমাৰ ওপৰত সন্দেহ হৈছে ৰাগিনী। বিবেক, আৰু তুমি আমাৰ ইমান দিনৰ ভাল পোৱাবিলাকক কিয় এনেকৈ লগ নকৰাকৈ থাকিব পাৰিছা ৰাগিনী? বিবেক, তুমি যিবোৰ কথা ভাবি আছা তেনেকুৱা একো হোৱা নাই। তুমি এনেই যি টি চিন্তা কৰি নাথাকিবাচোন। চোৱা ৰাগিনী, মই তোমাক নাপালে পাগল হৈ যাম। প্লিজ মোৰ মনত কষ্ট নিদিবা ৰাগিনী। আৰে বিবেক, তুমি কিয় ইমান ইম'চনেল হৈছা? চোৱা, মোৰ এতিয়া অলপ কাম আছে, তুমি ৰোৱা, মই আহিছোঁ। ৰাগিনী, নিশ্চয় তুমি মোক কিবা লুকুৱাইছা, কিন্তু ৰাগিনী তুমি জানি থোৱা সকলো কথা মই জানিহে এৰিম।
বিক্ৰম কি ভাবিলা কথাবোৰ মানে মানে আমাৰ বিয়াৰ কথা কিমান দিন থাকিবা আৰু এনেকৈ ৰাগিনী ৰ'বাচোন কামবোৰ চিজিল কৰি লওঁ এনেদৰেই থাকাচোন কেইদিনমান চাবা কিন্তু বিক্ৰম তুমি মোক প্ৰতাৰণা নকৰিবা সম্পূৰ্ণ বিশ্বাস ৰাখি মই তোমাক ভাল পাইছোঁ ৰাগিনী কিয় তুমি তেনে কথাবোৰ কৈছা সম্পূৰ্ণ তুমি মোৰ ওপৰত বিশ্বাস ৰাখা ৰাগিনী ৰ'বাচোন বিবেক কোৱা মোৰ দেৰি হৈছে ৰাগিনী বিক্ৰম কোন হয় বিক্ৰম আমাৰ ছাৰ হয় কিন্তু তুমি কিয় সুধিলা অকল ছাৰেই নে আৰু কিবা হয় বিবেক তুমি উল্টা পুল্টা প্ৰশ্ন কিয় সুধি আছা সুধিব কি বিচাৰিছা তুমি মোক লুকুৱাব নালাগে ৰাগিনী মই সকলো গম পালোঁ যদি তুমি সকলো গমেই পালা মইনো আৰু কি ক'ম তোমাক মোক পাহৰি যোৱা ৰাগিনী তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা তুমি মোৰ কথা এবাৰো নাভাবিলা মোৰ ক'ত ভুল আছিল ৰাগিনী ভুল নহয় বিবেক তোমাৰ অকাত কি তোমাৰ চাকৰি আছে নে গাড়ী আছে নে ঘৰ দুৱাৰ আছে ভাল কি আছে কি বুলি ভাল পাই থাকিম মই তোমাক গতিকে বিবেক আই এম চৰি গুড বাই তুমি মোক পাহৰি যোৱা মই পাগল হৈ যাম ৰাগিনী তুমি মোক কিয় এনে কৰিলা ৰাগিনী মই এতিয়া কাৰ লগত জীয়াই থাকিম ৰাগিনী তুমিতো আগতেও জানিছিলা মই দুখীয়া বুলি তুমি কিয় জানি বুজি এনে ভুল কৰিলা ৰাগিনী ৰাগিনী মই সঁচাকৈ পাগল হৈ যাম ৰাগিনী তুমি ঘূৰি আহা ৰাগিনী মোক এনেকৈ নিঠুৰা নকৰিবা ৰাগিনী মই সঁচাকৈ পাগল হৈ যাম ৰাগিনী ৰাগিনী
ৰাগিনী ৰাগিনী ৰাগিনী ৰাগিনী সেইটো বিবেক নহয়নে? ঐ বিবেক, ঐ বিবেক, কি হ'ল তোৰ? ক'ত যাওঁ? হা? আৰে বিবেক এই ৰাগিনী প্ৰেমত পৰি পাগল হৈ গলি নি বৰ দেখোন ফটো নেমাৰি আছিলি ধুনীয়া ছোৱালী বুলি হেই এইটোকে খাওঁ পাগলটো এইটো
ৰাগিনী তুমি এইবোৰ কি কৰিছা? চোৱা ৰাগিনী, তুমি মোৰ ভাল পোৱা আৰু ভাল পোৱা মাজততো এইবোৰ থাকিবই ন। বিক্ৰম, যেতিয়ালৈকে তুমি মোক বিয়া নকৰোৱা তেতিয়ালৈকে মোৰ লগত ফিজিকেল ৰিলেশ্যন ৰাখিব নোৱাৰা। বিয়া বিয়া বিয়া, এই তোমাৰ এই বিয়া শব্দটো শুনি মোৰ কাণ পকি গৈছে। চোৱা ৰাগিনী, যদি তুমি মোৰ লগত ফিজিকেল ৰিলেশ্যন নকৰা তুমি মোৰ লাইফৰ পৰা আউট হ'ব পাৰা। কিন্তু বিক্ৰম, তুমি মোক দিয়া আশাবোৰ কি আছিল? সকলোবোৰ মিছা আছে। আৰে তোমাক মই বিয়া কৰিম, তুমি কেনেকৈ ভাবিলা? আৰে তোমাক বিয়া কৰা মই এজন কোম্পানীৰ মালিক হৈ তোমাৰ নিচিনা এই সাধাৰণ ছোৱালীজনী মই বিয়া কৰাম? শুনাৰ আগে মাত্ৰ তোমালোকৰ নিচিনা ছোৱালীক মই ইউজ কৰিবলৈ ব্যৱহাৰ কৰোঁ। বিক্ৰম, তুমি আজি তোমাৰ আচল স্বভাৱটো দেখুৱাই দিলা। মই ভুলতো ভবা নাছিলো তুমি এনেকুৱা হবা বুলি। কিয় খেলিলা মোৰ লগত? কিয়? Hey, it's your Iva. Get out. Get out! বিক্ৰম, তোমাক ভগৱানেও মাফ নকৰিব। তুমি এনেকুৱা স্বভাৱৰ মানুহ হবা বুলি মই সম্পূৰ্ণ ভবা নাছিলো। বিবেক, মই ৰাগিনী বিবেক। বিবেক, প্লিজ মোক এবাৰ ৰাগিনী বুলি মানা বিবেক। বিবেক, মোক মাফ কৰি দিয়া। মোৰ কাৰণে আজি তোমাৰ এই অৱস্থা হ'ল। বিবেক, বিবেক, প্লিজ মোক মাফ কৰি দিয়া। প্লিজ বিবেক, বিবেক। नी